ফ্ৰেণ্ডছ সকলোকে স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'লৈ। আজি মানে বহুত দিনৰ মূৰতে 6-7 দিনৰ মূৰত ভিডিঅ' দিছোঁ। আপোনালোকলৈ আগবঢ়োৱা নাছিলোঁ, পৰীক্ষা চলি আছে, প্ৰি ফাইনেল একদম কি ক'ম আৰু। তাৰপিছত মাছ ধৰিছে পুখুৰীটোত চাম, আৰু আজি ৰাতিকৈ আমাৰ পাৰিজাতত গ্ৰন্থমেলা হৈ আছে, যাম আজি। কোনোবা গায়কৰ অহা কথা আছে বোলে, তো ভিডিঅ'টো একেলগে চাই দিব। এতিয়া মাছ মাৰিছে পুখুৰীত, চাই লওঁ, তাৰপিছত ৰাতিকৈ যাম আমি পাৰিজাত। তো বলক। গ'লগৈ নাই মোৰটো। বনচটো ডাঙৰ ডাঙৰ আকৌ কি মানে ধৰাই নাই মাছ। যিয়ে হ'ব বাৰু তই হেৰি কৰিলে হ'ব কাৰণে চিনেমা নাই লাখ টকা প্ৰথমে সকলো কামটোক শ্ৰদ্ধাৰে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। হ'ব দে কিচাং নাখন নাম এটা ভ্ৰমণ কৰিব। এই যে আমি ইমান দূৰ আহিলোঁ একেলগে, একৈশ ফুটপাথ আৰু বাওঁফালে মানে মই আকৌ চুই চালোঁ কলেজৰ তুমি সাগৰিকা বৰদলৈ, কবি প্ৰণৱ কুমাৰ বৰ্মন। তুমি সাগৰিকা বৰদলৈ কোফালে আছাতো, তোমাৰ বাবে মোৰ শব্দৰ দুখাতত গজি উঠে হুমুনিয়া। পাণ বজাৰলৈ নাযাব সন্ধিয়া, সান্ধ্য লাইনেৰে মাতাল দীঘলী পুখুৰীত পাৰ, অস্থিৰ হৈ পৰিব পাৰে তৰাবোৰ, কিমান অশান্ত বতন নিশান্তৰ কামনা। সাগৰিকা, তুমিতো জানাই মই প্ৰেমিক চৰাই, তোমাৰ অভিমানৰ পুখুৰী সিঁচি লৈ আহিম দৰিকণা, মোৰ একুৰিয়ামত নাচিব সি। মই দৰিকণা ধৰিবলৈ বৰশী নাপাওঁ, তোমাৰ দুখৰ প্ৰচাৰ থবলৈ মই ধুবা পাওঁ। তুমি কি ভাল পোৱা গৰমত, চিপচন, মেৰুদা নে পেপচি, থামছা? আমেৰিকা আমাৰ বাবে ঘৃণনীয় শব্দ, ঘোলা পানীত কলেৰা খাই যৌৱনপ্ৰাপ্ত মোৰ দেশৰ অজয় শৈশৱ। তুমি কি ভাল পোৱা, মেডুনা নে মাইকেল জেকচন? মোক বধিৰ কৰি পেলোৱা সাগৰিকা, সেই স্বৰ বুভুক্ষ মানুহৰ মই সহিব নোৱাৰো। আশীৰ দশকৰ মাজেৰে খোজকাঢ়ি থকা প্ৰতিজন মানুহক সোধা বেত্ৰাঘাতৰ সংখ্যা, আইসকলক সোধা তেওঁলোকে কিমান বাৰ দলিত কৰা হৈছিল অন্ধকাৰত। চোলাৰ চেপত যেতিয়া লৌহৰ হৃদয়ৰ লগতে খাম বন্ধুসকলে যোগায়, কিয় লৈ ফুৰাই চৰকাৰ? কিন্তু তেওঁলোকেতো নাজানে তাত লিখা থাকে বসন্ত আৰু প্ৰেমৰ ঠিকনা। তুমি চিচিফাছৰ কথা শুনিছানে? স্পাৰ্টাকাছৰ কিদৰে মাংস খাওঁ বুলি